তোমাৰ ঘৰৰ সন্মুখতে পাণ তামোলৰ দোকান দিম আহোতে যাওঁতে আই লাভ ইউ মই কৈয়ে দিম বাপ্পাও তাৰ অৱস্থাটো চোৱাচোন সি বোলে পাণ তামোলৰ দোকান দিব আৰে ভাই মানিছোঁ তই ছোৱালীজনী ঘৰৰ সন্মুখত পাণ তামোলৰ দোকান দে কিন্তু তই তাইক আই লাভ ইউ কিয় কবি কিয় মানে সেইটো বুজা আৰু তই দোকান দিছ দোকান দি টকা অলপ ইনকাম কৰি ল ইনকাম কৰাৰ পিছত ছোৱালীজনীক প্ৰপ'জ মাৰিব যা তই মানে নিজকে কি বুজাব বিচাৰিছ টিউচন কৰা চলে দে আহিবা দে অকলে মৰমেৰে তোমাক মই ফ্ৰাংকিছে দি দিম বাপ্পাও তাৰ অৱস্থাটো চোৱাচোন সি টিউচন কৰা চলেৰে অকলে মাতিছে আৰু তাতে সি ফ্লাইং কিছ দিব আৰে ভাই এটা পাণ দোকানী হৈ সি ফ্লাইং কিছ দিব ছোৱালীজনীক আৰে নিজকে সি বুজাব কি বিচাৰিছে মানে সেইটো কোৱাচোন আৰে তুমি নিজকে কি হিৰো বুলি ভাবা নেকি তোমাৰ ঘৰৰ সন্মুখতে পাণ তামোলৰ দোকান দিম আহোতে যাওঁতে আই লাভ ইউ মই কৈয়ে দিম এইবাৰ আকৌ এখেত আহিল চোৱা তেখেতৰ নাম বোলে ভৱেশ কুমাৰ ইপিনে নামটো উল্টা কৰি ল'লে কুমাৰ ভৱেশ তেখেতৰ লেভেলটো চোৱাচোন গাড়ীৰ ওপৰত বহি ৰং বিৰংগী চশমা লগাইছে মানিছোঁ আৰে ভাই ডিঙিত শিকলিডাল কিয় লগাই আছ কাৰোবাৰ ঘৰৰ পৰা কি পলাই আহিছ নেকি শিকলি লগাই আৰু এখেতেও আহি কৈ দিলে চিধা পাণ তামোলৰ দোকান দিব আৰে ভাই তও দোকান দে অসুবিধা নাই কিন্তু তই ছোৱালীজনীক আই লাভ ইউ কিয় কবি দোকান দিছ দোকান দি টকা ইনকাম কৰি ল তাৰপিছত ছোৱালীজনীক প্ৰপ'জ মাৰ না তোমাৰ কলেজৰ আগতে আইচক্ৰীমৰে দোকান দিম আহোতে যাওঁতে আইচক্ৰীম এটা খুৱাই দিম এখেতে এইবাৰ আকৌ পাণ তামোলৰ দোকান এৰিলে এইবাৰ কলেজৰ সন্মুখলৈ আহিছে আইচক্ৰীমৰ দোকান লৈ আৰে আইচক্ৰীমটো বেলেগকো বেচিব পাৰোঁ কিন্তু বেচিব আহিছে সেই ছোৱালীজনীক আগতে যিজনী ঘৰৰ সন্মুখত পাণ তামোলৰ দোকান দিছিল আৰে ভাই তাইক আকৌ আইচক্ৰীম খুৱাব আগততো ইয়েছ নিদিলে এতিয়ানো ক'ত দিব তাৰ 5-10 টকীয়া আইচক্ৰীম খোৱালে কি ভাবিছে আহে নহয় নিজকে কি বুলি ভাবে মানে কি হৈছে এইবোৰ পিছৰখিনি চাওঁ আহাচোন তোমাৰ কলেজৰ আগতে আইচক্ৰীমৰে দোকান দিম আহোতে যাওঁতে আইচক্ৰীম এটা খুৱাই দিম আকৌ পুৰণা ভকতজনেই আহিলে আৰু কিনো কম ডিঙিত শিকলি লগাই গাড়ীৰ ওপৰত বহি লেবেলেই বেলেগ বা চশমাযোৰ চাওকচোন ইমান ৰং বিৰংগী কি যে হৈছে এইবোৰ আৰু ক'ব নালাগে আকৌ তেখেতেও আহি কৈ দিলে আকৌ ছোৱালীজনীক সিও আইচক্ৰীম খুৱাব কলেজৰ আগতে কি যে হৈছে এইবোৰ কাক ইয়েছ দিব তাইও চাগে ভাবি কি হৈছে তাইৰো বিলাই নাই তোমাৰ এডুকেশ্যনৰ ক্লাছত নম্বৰ 1 বেঞ্চত বহিবাতে জানৈ তুমি মোৰেনো কাষত কলেজ ছুটি হ'লে আহিবা অকলে কলেজৰ কেণ্টিনত মনৰে কথা পাতিম বা তেখেতৰ কথা কি শুনিব আৰু এইবাৰ কৈছে আকৌ এডুকেশ্যনৰ ক্লাছত নম্বৰ 1 বেঞ্চত বহিব লাগে কি যে হৈছে তাৰপিছত আকৌ কৈছে কলেজৰ কেণ্টিনত গৈ একেলগে মনৰ কথা পাতিব আৰে চাগে তাইও ভাবিছে ছোৱালীজনীয়ে আৰে পাণ দোকানী এটাৰ লগত মনৰ কথা কেনেকৈ পাতিম তাইও চাগে ভাবি কি হৈছে ক'ব নালাগে আৰু নিজেই বুজিব কি হৈছে আপোনালোকে নিশ্চয় গম পাইছে যদি গম পাইছে কমেণ্ট কৰি মোক জনাবই দেই বাহ আমাৰ পাণ দোকানীৰ কাম হৈ গ'ল দেই তেখেতে ইয়েছ পাই গ'ল তেখেতৰ হাঁহিটো চোৱাচোন কিমান ধুনীয়াকৈ হাঁহি মাৰিছে থাকিব পৰা নাই মানে আনন্দতে আৰু ছোৱালীজনীও ভাল পাইছে কিন্তু আইচক্ৰীম খাবলৈ সেইকাৰণে শেষত কৈ দিছে কলেজ ছুটি হ'লে আইচক্ৰীম খাবলৈ আহিব নহ'লেতো নিশ্চয় গম পাইছাই আৰু কিহৰ কাৰণে ভাল পালে অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম